হাই গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি দেখুৱাম আপোনালোকে বানপানী, আকৌ এবাৰ বানপানী, অসমখন আকৌ এবাৰ বানপানী দেখিছে। অসমখনত যে কিমান বানপানী হৈ আছে দেখিছে আপোনালোকে। অকণমান বৰষুণ পৰিলে বানপানী দেখিছে। তো চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। এইবোৰ দেখিছে নলা নৰ্দমা গোটেই বোজা হৈ গৈছে দেখিছে, পানী বৰষুণ। তো গাইজ নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে দেখিছে কেনেকুৱাকৈ যিবোৰ গছ গছনি আছিলে ইয়াতে গোটেই তলত বৰ গৈছে দেখিছে, যিবোৰ ঘৰ বাৰী আছিল গোটেই বৰ গৈছে দেখিছে, কেনেকুৱা অৱস্থা। এই বান দেখিছে, বানে কেনেকুৱা তাণ্ডৱ ধাৰণ কৰিছে দেখিছে। দেখিছে কেনেকুৱা পানী, অকল পানী দেখিবলৈ পাইছোঁ, একো দেখিব পৰা নাই, অকল দেখিছে পানী, চাৰিওকাষে পানী ভৰি পৰিছে কেনেকুৱাকৈ গোটেই। আৰু চাগে আমাৰ এই অসমখনত বানপানীৰ সমস্যাটো কেতিয়াও শেষ নহ'ব। কাৰণ বানপানী সৰুৰ পৰা শুনি আহিছোঁ আমি বানপানী, কিন্তু বানপানীৰ সমস্যা যিটো এতিয়াও কোনেও শেষ কৰিব পৰা নাই, কোনে সমস্যা সমাধান কৰিব পৰা নাই দেখিছে। যিমানে চৰকাৰ আহিছে গৈছে, বহুত MLA মন্ত্ৰী, বহুত বিধায়ক বহুত আহিছে গৈছে বহুত, কিন্তু আমাৰ এই বানপানী সমস্যা কোনেও শেষ কৰিব পৰা নাই, কোনে সমস্যা সমাধান কৰিব পৰা নাই। বানপানী, অসমত বানপানী, আৰু এই বানপানী কিমান দিন চাই থাকিম, কোনো শেষ নাই, কোনো ঠিক ঠিকনা নাই। গোটেই জীৱনটো যেন বানপানী, অসমখনত বানপানী হৈয়ে যাব। কাৰণ বানপানী সমস্যা কোনো শেষ কৰিব নোৱাৰে। যিমানে চৰকাৰ আহক, যিমানে আমাৰ প্ৰাৰ্থী, যিকোনো প্ৰাৰ্থী নাহক কিয়, আমাৰ বানপানী সমস্যা থাকিয়ে যাব। তো গাইজ আমাৰ এইখন জেগা হৈছে বহুত অখৰে, যিমানে বানপানী হওক, যদি আমাৰ এইখন জেগা ডুবিবলৈ হ'লে আমাৰ অসমখন আধা ডুবিব লাগিব, তেতিয়াহ'লে আমাৰ এই গাঁওখনত বানপানী উঠিব চাগে। তাৰ আগত আমাৰ এই গাঁওখনত কেতিয়াও বানপানী নুঠে, মানে বহুত ওখ, আমি পাহাৰত। আৰু আমাৰ আছে দেখিছে এইপিনে এখন পাহাৰ, ইয়াৰ পৰা অকণমান দেখিবলৈ পাইছে নিশ্চয় আপোনালোকে, এইটো হৈছে পাহাৰ আমাৰ গাঁৱৰ ওচৰতে আমাৰ। আৰু এনেকৈ বৰষুণ দেখিছে কেনেকুৱা।